ড্ৰাগছৰ সৈতে এই হাজতটো ধৰা পৰিছে এইবোৰ সোমাল কেনেকৈ অলকে শইকীয়া যে ড্ৰাগছ মাফিয়া বৰ্তমান সেই গেংটোৰ মানুহ শইকীয়া অকণমান আগতে সেই তাক জামিনত মোকলাই লৈ গৈছে তোমাৰ লগত বৰ বেয়া জালত ধৰিছে মণিমা সেইখন জালৰ পৰা কোনেও কেতিয়াও জীৱিত অৱস্থাত ওলাই আহিব নোৱাৰে ওলাব পাৰে কেৱল ডেড বডি তুমি তাক বুজোৱা অতি সোনকালে এইবোৰ কামৰ পৰা তাক আঁতৰি আহিবলৈ কোৱা নহ'লে কিন্তু কেতিয়াবা কিবা অঘটন ঘটি যাব পাৰে সি মোৰ ল'ৰা হোৱাটো এটা ডাঙৰ অঘটন দেউতাকৰ দৰে এনে এজন সহজ সৰল মানুহক কি দেউতা বুলি মাতে সেইটো এটা ডাঙৰ অঘটন যিখন ঘৰত আজিলৈকে অন্যায়ৰ এটা টকা সোমাই পোৱা নাই তেনেখন ঘৰত সি জন্ম লোৱাটো এটা ডাঙৰ অঘটন আপোনাক মই কেৱল হাত জোৰ কৰি এটা অনুৰোধ কৰিব বিচাৰিছোঁ এইবোৰ কথা যদি তাৰ দেউতাকে গম নাপায় ডাঙৰ ল'ৰা ড্ৰাগছৰ লগত হাতে লোতে ধৰা পৰা বুলি গম পালে মানুহজন একেবাৰে ভাগি পৰিব তাৰ বিষয়ে যদি আপোনাৰ কিবা ক'বলগীয়া থাকে আপুনি মোক ফোন কৰিলে হ'ল তাৰ দেউতাকৰ লগত আপুনি কোনো যোগাযোগ নাৰাখিব যে মই আপোনাক অনুৰোধ কৰিছোঁ ছাৰ অনুৰোধ কৰিছোঁ কি কৰে তোমাৰ হাজবেণ্ডে এটা চৰকাৰী অফিচৰ হেড ক্লাৰ্ক অত্যন্ত সৰল মানুহ তেনেকুৱা এজন মানুহৰ কোলাত উঠি ডাঙৰ হোৱা ল'ৰাটোৱে আজি এনে এটা দুষ্কাৰ্যত লিপ্ত হৈছে কিমান বিশ্বাস কৰিছিলোঁ মানুহজনে ল'ৰা ছোৱালীকেইটা কিন্তু সিহঁতে সেই বিশ্বাসখিনি ভৰিৰে গছকি তুমি তোমাৰ মানুহজনক বৰ ভাল পোৱা নহয় মই তেওঁৰ অৰ্ধাংগী সন্তানৰ কষ্টই আৰ্থিক কষ্টই তেওঁৰ অংগবোৰক কেনেকৈ খুন্দি খুন্দি খাব ধৰিছে সেয়া মোৰ বাহিৰে আন কোনেও দেখা নাপায় মাজে মাজে মোৰ মানুহজনে মোৰ গান শুনে জানা হাজাৰ মানুহে থিয় হৈ মোৰ গান শুনি থকা যেন লাগে গান শুনি হাত চাপৰি বজোৱা যেনো লাগে কলেজত থাকোঁতে আকৌ ভাবিছিলোঁ তুমি কোনোবা গ্লেমাৰাছ মানুহৰ লগত মানে কোনোবা ছুপাৰষ্টাৰৰ লগত বিয়া হ'বা নহ'লে কোনোবা সাংঘাতিক ধনী মানুহৰ লগত আজিৰ জটিল মতলববাজ স্বাৰ্থপৰ পৃথিৱীখনক সততা আৰু সৰলতাৰে প্ৰত্যাহ্বান জনাব জনা মানুহজনেই হৈছে মোৰ স্বামী মোৰ কাৰণে তেওঁতকৈ ডাঙৰ হিৰো এইখন পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে 2-3 মাহলৈকে আমি একেলগে দেখাৰ কথা পাতিবলৈ আমি সময় নাপাওঁ অথচ গম পাইছোঁ তাৰ মনে কি কৈছে একেলগে বহি আমি এসাঁজ ভাত খাবলৈ সময় নাপাওঁ অথচ গম পাই যাম তাৰ কিমান ভোক লাগিছে ইজনে সিজনৰ কষ্টৰ কথাবোৰ আমি নকওঁ কিন্তু গম পাইছোঁ তাৰ কিমান ঘাম সৰিছে তাৰ কেইডাল হাড় ভাগিছে ইজনে সিজনক দেখুৱাই নাকান্দো কিন্তু গম পাই যাওঁ তাৰ কিমান চকুলো সৰিছে সেইফালৰ পৰা চাবলৈ গ'লে দেখোন আমাৰ সংসাৰখন সঁচা অৰ্থত এখন গ্লেমাৰাছ সংসাৰ য'ত গ্লেমাৰৰ জন্ম হৈছে প্ৰেম বিশ্বাস আৰু সততাৰ পৰা আৰু বাকী থাকিল তুমি কোৱাৰ দৰে এই মাথো ধনী মানুহবোৰৰ কথা মোৰ মানুহজনে মোক যিমান মৰম দিছে যিমান বিশ্বাস দিছে যিমান সন্মান দিছে তাৰ তুলনাত এই কাগজৰ টকাবোৰৰ কোনো মূল্য নাই তেনেকুৱা এজন স্বামী প্ৰতিগৰাকী তিৰোতাৰ বাবেই পৃথিৱীৰে সবাতোতকৈ ধনী মানুহ তোমালৈ মোৰ আৰু এটা অনুৰোধ থাকিল দেই মোৰ ল'ৰাৰ যদি নতুনকৈ তুমি কিবা খবৰ পোৱা লগে লগে তুমি মোক জনাবলৈ নাপাহৰিবা মাক হিচাপে চেষ্টা কৰিম যাতে খবৰবোৰ চেনেলৰ ব্ৰেকিং নিউজ নহয়